এইফালে মোৰ শহুৰ দেউতা হয়। তেওঁ আজি ঢুকুৱা 3 বছৰ 4 বছৰ হৈ গৈছে। আজি তেওঁকো মাঘৰ বিহুৰ দিনা তেওঁক স্মৰণ কৰিছোঁ, সেৱা প্ৰাৰ্থনা কৰিছোঁ। তেওঁ যাতে ওপৰৰ পৰা আমাক আশীৰ্বাদ কৰি থাকে, ভালে কুশলে থাকিবলৈ। গোটেই ঘৰখনকে যেন তেওঁ ওপৰৰ পৰা আশীৰ্বাদ কৰে আৰু তেওঁ য'তেই আছে সুখে শান্তিৰে থাকক, সেয়াই কামনা কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মই ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে পিঠা পনা খাই আজৰি হ'ল, লগতে জলপান। আমিও পিঠা পনা খাই জলপান খাই আজৰি হ'লোঁ। আৰু আজৰি হোৱাৰ পিছত এতিয়া ভাবিছোঁ বাইদেউহঁতৰ ঘৰত গৈ বিহু অকণ খাই আহোঁ, আৰু ভাবিলোঁ বিহুৰ দিনা এটা সৰুকৈ ব্লগ বনাই দিওঁ, আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই, মই কি কিনো কৰিলোঁ। বতৰ যিহেতুকে বহুতেই ঠাণ্ডা, বিহু বুলি অকণমান এয়া সাজি কাচি ল'লোঁ আৰু বাইদেউ ঘৰলৈ ওলাইছোঁ। বন্ধুসকল, আপোনালোকৰ সকলোৱে বিহু ভালেই গৈছে চাগে, আৰু ময়ো আশা কৰোঁ আপোনালোকৰ ভোগালী বিহু লগতে নতুন বছৰটো সুখ সমৃদ্ধি হাঁহি ফূৰ্তিৰে পাৰ হওক, সেয়াই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। লগতে মোকো আশীৰ্বাদ কৰিব, আমিও যাতে ভালে কুশলে থাকোঁ। বতৰ যিহেতুকে একেবাৰে ডাৱৰীয়া, গোটেই কুঁৱলী হৈ আছে। এফালে বেটায়ো যাবলৈ ৰেডি, এফালে আমাৰ মাও বহি আছে। মাকো বিহু শুভেচ্ছা দি দিয়ক, হাই কৈ দিয়ক মা। হাই। সেইটো দেখিছে, এইটোৱে বাইদেউ ঘৰ, ওচৰতে হয়। দুইজনী বাই ভনী আমি ওচৰতে আছোঁ। এতিয়া বাইদেউ ঘৰলৈকে যাম। সেই আব আহক, সেইটো বাইদেউ ঘৰ, বাইদেউ ওপৰত থাকে। আহি বাইদেউ লগ আহকচোন। বাইদেউ এতিয়া বিহু গান চান লগাই থৈছে, পুৰা বিহু লাগিছে। কিবা কৰি আছে। এয়া ডাঙৰ বাইদেউ দেই, আপোনালোকে দেখিছে ব্লগত। ধুনীয়াকৈ সাজি কাচি আছে, বিহু লাগিছে। এইখিনি বাইদেৱে বৰ ধুনীয়াকৈ কালঞ্চু ফুলাই থৈছে, চাওক ইমান ধুনীয়াকৈ ফুলিছে। ওপৰতে অকণমান এনেকৈ কৰে ফুলৰ খেতি, ভাল হৈছে, ধুনীয়া হৈছে। এইফালেও আছে। এইফালে এইটো বাইদেউ ঘৰ দেই। বাইদেউ দৈৰুমটো এনেকৈ ধুনীয়াকৈ থৈছে। এইফালে ফুল গছ কিছুমান থৈছে। এইটো ভাগিনজনীৰ ৰুম সৰুকৈ। এফালে বেলকনি, সেয়া ৰাস্তাটো দেখি থাকি, আৰু সেইটো আমাৰ ঘৰটো দেখিছে অকণমানিকৈ। সেইটো আমাৰ ঘৰটো একেবাৰে ওচৰতে। এইফালে বাইদেউ একদম চাহত লাগি গ'ল বনাবলৈ। বৰ বেছি কিবা কিবি যোগাৰ নকৰিবি দেই, আমি যে খাই আহিছোঁ জলপান চলপান। অকণমান আৰু আকৌ নিমপাতৰ জলত ভৰা নহয়। কি পিঠা দিছে, বেটাই ধৰি খালে অকণমান বনাইছিলোঁ আৰু তাকে আলু, কাঠ আলু, মিঠা আলু, তাৰপিছতে এয়া ভণ্টি আনি দিয়া পিঠা। বিহু বুলি মোক পিঠাকেইটা পাই গ'লোঁ ধুনীয়াকৈ। এইজনী ইমন ভাগিন, নমস্কাৰ। তাই ডিব্ৰুগড় আৰ্কেট পঢ়ি আছে। কালি পৰহি আহিলা ন ইমন? পৰহি আহিলোঁ। বন্ধ কেইদিন পাইছা? বন্ধ আপোনাৰ মনডে'লৈকে আছে। মনডে'লৈকে, ঠিকে আছে, ভালকৈ পঢ়িবা দেই। এতিয়া বিহু বুলি বাইদেউৰ লগত বিহু এপাক নাচি থৈ যাওঁ দেই, আপোনালোকে চাব। বাইদেউ এনেও বিহু নাচি ভাল পায়, নাচি আছে মনে মনে, সেইকাৰণে মই নচুৱাই দিছোঁ এপাক। নাচি দিয়া, গান বাজি আছে এইফালে। আইজা মজা বিহু ভৰ্তি লগাই এপাক।
বাইদেউ বৰ ধুনীয়া নাচে আকৌ মজা মজা বাইক মা কথা নালাগে এইফালে এতিয়া ফটো ছেশ্যন চলি আছে দেই বিহু বুলি চিন থওঁ বুলি সকলোৱে ফটো একপি একপি মাৰিছে এইটো আমাৰ ভাগিন প্ৰিয়াংশু আন্ধাৰ আহিছে এইফালে দুটা ফটো তুলি আছে এতিয়া বাইদেউৰ ঘৰত বিহু চিহু খাই হৈ গ'ল আমি যাবলৈ ওলালোঁ ঘৰলৈ এইফালে দুটা প্ৰাণী কেনেকৈ কাজিয়া লাগি আছে চাওক এইকেইটা অকণমান লগ পালে কাজিয়া এইকেইটা চাওকচোন কেনেকৈ কাজিয়া লাগি আছে সিহঁতি মানে লগ পালে দুইটাই অনুমান এনেকুৱাই মানে ইটোৱে সিটোক মানে কলকলাই কিবা কৰে সেইবোৰ কৰি থাকে কাম নাই আৰু ইহঁতৰ অৱশ্যে এইখিনিয়ে মৰম চেনে বাৰু ভাল লাগে আৰু এতিয়া যাওঁ ব'লা আহা এই ইহঁতৰ কাজিয়াখন শেষেই নহয় আৰু ডাঙৰ বাই আমি যাওঁগৈ যাওঁ অঁ সকলোকে দিছে দেই বাইদেউৰ ফালৰ পৰা হেপী ভোগালী বিহু কৈছে অঁ আমাৰ ঘৰলৈ আহিবি অঁ ঠিক আছে বাই বাই বাইদেউ ঘৰৰ পৰা আহিলোঁ এয়া বিহু খাই এতিয়া ঘৰলৈ গৈ আছোঁ এইজনী বাইদেউৰ ওপৰৰ পৰা বাই বাই দিছে দেই বাই 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 যাওঁগৈ বাই বাই ইমান ওলাই গ'ল দেই বেটা গৈ আছে ঘৰ আহি পালোঁহি আৰু এতিয়া ভাত পানী বনাই লৈ অকণমান খাওঁগৈ আজি দেওবাৰ আমাৰ নিৰামিষ হয় এইবোৰ নতুন মাটি তুলি থোৱা আছিলে বৰষুণ দিলে আজি অকণমান বোকা বোকাই হৈছে সেয়া বন্ধুসকল আজি মোৰ ডেইলি ব্লগছ এইটোৱে আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু যদিহে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যিসকল নিউ ভিউৱাৰ্ছ আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি অল কৰি ল'ব তেতিয়া মোৰ আহিব লগা ভিডিঅ'বিলাক ন'টিফিকেশ্যনত পাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু শেষত ভোগালী বিহুৰ শুভেচ্ছা পুনৰবাৰ জনাই মই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ